সো হেল্ল' ব্ৰান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ চেপ্টাৰ নম্বৰ 6 চিঠি যিটো শিলভদ্ৰ লিখিছিল। সো এই চেপ্টাৰটোত আমি কুৱেশ্যন আনচাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, যিবোৰ কুৱেশ্যন আনচাৰ এবাৰ আহিব পাৰে, এবাৰ ফাইনেলত অহাৰ চান্স আছে। সো সেইবোৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। সো ব'লা ডাইৰেক্ট আমি কুৱেশ্যনলৈ গুচি যাওঁ। সো প্ৰথমতে তোমালোকৰ অতি চমু প্ৰশ্ন যে 1 নম্বৰটো যিটো 2022 চনত আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যনছ, চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? এইটো তোমালোকে লিখিবা চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইটো মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত 3 নম্বৰ যিটো কুৱেশ্যন আছে, কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল? এইটো হ'ব প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে। তাৰপিছত 4 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো 2023 চনত ফাইনেলত সুধিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' ইয়াৰ উত্তৰটো হ'ব, কুৱেশ্যনটো তোমালোকে চাই লোৱা, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? এইটো উত্তৰটো হ'ব প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে দিছিল। তাৰপৰা 5 নম্বৰ কুৱেশ্যনটো চোৱা, ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল? ভূদেৱ চৌধুৰী টিংখঙলৈ পৰিবাৰৰ চিঠিৰ কাৰণে গৈছিল। খ নম্বৰ অতি চমু প্ৰশ্ন, 1 নম্বৰটো চোৱা, ইম্পৰ্টেণ্ট আছে। চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ কাৰণে অপেক্ষা কৰাৰ কথা কৈছে? এইটো হ'ব প্ৰশান্ত শৰ্মাৰ আৰু পৰিবাৰৰ চিঠিৰ কাৰণে অপেক্ষা কৰাৰ কথা কৈছে। তাৰপিছত 2 নম্বৰটো চোৱা, শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হ'ল অসম প্ৰকাশন পৰিষদ বঁটা, ভাৰতীয় ভাষা পৰিষদ আৰু সাহিত্য একাডেমী বঁটা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? এই উত্তৰটো ভেৰি ইম্পৰ্টেণ্ট হয়। ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো ঘনিষ্ঠ বন্ধু আছিল। তেওঁলোক দুয়ো একেখন চহৰৰ দুই প্ৰান্তত বসবাস কৰিছিল। বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্ৰশান্ত শৰ্মাৰ লগত যোগাযোগ স্থাপনৰ বাবে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল। তাৰপিছত 4 নম্বৰ যিটো কুৱেশ্যন আছে, কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। সাধাৰণতে বিখ্যাত লোকৰ জীৱনৰ বিষয়ে জানিবলৈ সাধাৰণ মানুহৰ কৌতূহল থাকে বাবে তেওঁৰ চিঠি মূল্যৱান বুলি ভবা হয়। 5 নম্বৰ যিটো কুৱেশ্যন আছে, 2023 চনত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিল, এইটো 2023 চনত আহিছিল, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? ইয়াৰ উত্তৰটো হ'ব, বৰ্তমান যুগ হৈছে মোবাইল ফোন, টেলিফোন, কম্পিউটাৰ আদিৰ যুগ। আজিকালি এইবোৰ আধুনিক মাধ্যমৰ যোগেদি অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ হোৱাৰ বাবে চিঠিৰ প্ৰাসংগিকতা কমি গৈছে। গ নম্বৰ যিবিলাক তোমাৰ দীঘল প্ৰশ্ন, 1 নম্বৰটো চোৱা, শিলভদ্ৰৰ সাহিত্যকৃতিৰ চমু পৰিচয় দিয়া। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি চাই থৈ দিবা। শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। 1971 চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। পৰৱৰ্তী সময়তো তেওঁ উপন্যাস ৰচনা কৰে, যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অৰ্জন কৰে। 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায়। ইয়াৰ পাছত তেওঁৰ 20খনৰো অধিক গল্প সংকলন প্ৰকাশ পায়। তাৰে কেইখনমান হ'ল কোনো খুব নাই, সমুদ্ৰতীৰ, তৰুণ কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প। আকৌ মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। শিলভদ্ৰই ৰিপভান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 2খন গ্ৰন্থ অনুবাদো কৰিছিল। 2 নম্বৰ যিটো কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট, চুটি গল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা। চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনোমেলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু অগ্ৰহপূৰ্ণ সঁহাৰি লাভ কৰা যায়, তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰিছে। চিঠিৰ বাবে অপেক্ষা কৰি চৌধুৰী প্ৰত্যেক দিনেই অধীৰ হৈছে, কিন্তু শেষত খবৰ আহিছে প্ৰশান্ত শৰ্মা ঢুকাল। শৰ্মাৰ ঘৰত খবৰ ল'বলৈ গৈ ভূদেৱ চৌধুৰীয়ে গম পাইছে যে মৃত্যুৰ আগতেই শৰ্মাৰ ঘৰত তেওঁৰ চিঠিখনে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ লিখি পঠাবলৈ লেফাফাও আনিছিল, কিন্তু সেয়া হৈ নুঠিলগৈ। কথাখিনি গম পাই ভূদেৱ চৌধুৰীয়ে সুখ উথলি উঠিছে।
তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল সেই আনন্দখিনি যে বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিছে সেয়া অনুভৱ কৰি তেওঁ আৱেগিক হৈ পৰিছে। গল্পটোত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্ৰকাশ ঘটিছে। 3 নম্বৰ যিটো কুৱেশ্যন আছে এইটো চোৱা, ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। স্পীডত গৈ যাম মই এনচাৰবিলাক, তোমালোকে চাই লিখি ল'বা, ভিডিঅ'টো পষ্ট কৰি লিখি যাবা। ভূদেৱ চৌধুৰীয়ে ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ লগত যোগাযোগ ৰক্ষা কৰাৰ কাৰণে লিখা চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত বিশেষ গুৰুত্ব লাভ কৰিছিল। প্ৰিয় বন্ধুৰ চিঠিখন পাই প্ৰশান্ত শৰ্মা বৰ আনন্দিত হৈছিল আৰু সেইকেইখন ঘৰলৈ যিয়ে আহিছিল তেওঁকেই চিঠিখন দেখুৱাইছিল। ভূদেৱ চৌধুৰীৰ কথা সেইকেইদিন তেওঁ সকলোৰে লগত পাতিছিল আৰু চিঠিখনৰ উত্তৰ দিবলৈ পুতেকৰ হতুৱাই লেফাফা এটা কিনাই আনিছিল। কিন্তু চিঠিখনৰ উত্তৰ দিয়াৰ আগতেই তেওঁৰ মৃত্যু হ'ল। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ল'বলৈ যেতিয়া ভূদেৱ চৌধুৰী তেওঁলোকৰ ঘৰলৈ গ'ল তেতিয়া শৰ্মাৰ পুতেক জীয়েক ঘৈণীয়েক সকলোৱে ভূদেৱ চৌধুৰীৰ আগত তেখেতৰ চিঠি পাই প্ৰশান্ত শৰ্মা কিমান আনন্দিত হৈছিল সেই কথাকে ক'লে। সেই মধুৰ আনন্দত মগন মানুহজনৰ মুখখন তেওঁলোকৰ পৰিয়ালৰ মানপটত ৰৈ গ'ল। এইটো যিটো আছে এইটো কাটি দিছোঁ, মানসপটত ৰৈ গ'ল। সেয়েহে চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত এক গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি লিখি থৈ দিবা, মানে ইমান ইম্পৰ্টেণ্ট নহয়। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। এইটো মই কৈ নাথাকোঁ, তোমালোকে চাই লিখি লোৱা। তাৰপিছত 5 নম্বৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট ক'ব পাৰি। 2020-18 চনত আহিছিল। চিঠি গল্পটিৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা। এইটো তোমালোকে লিখি লোৱা। সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে কটো হ'ব বিষয়বস্তুৰ ইংগিত, খ মূল চৰিত্ৰৰ পৰিচয়, গ কেন্দ্ৰীয় ভাৱ ইত্যাদি। চিঠি গল্পটিৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি বঢ়িয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। চিঠিৰ প্ৰসংগত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠ আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ নামকৰণ সাৰ্থক হৈছে। এতিয়া অতিৰিক্ত চমু প্ৰশ্ন কিছুমান আছে, তোমালোকে লিখি লোৱা, ইম্পৰ্টেণ্ট এইবিলাক। কোনজন সাহিত্যিক শিলভদ্ৰৰ ছদ্মনামেৰে পৰিচিত? ৰেৱতীমোহন দত্ত চৌধুৰী। তাৰপিছত শিলভদ্ৰৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? শিলভদ্ৰৰ জন্ম ধুবুৰী জিলাৰ গৌৰীপুৰত 1924 চনত হৈছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো, শিলভদ্ৰই কোনখন কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল? বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা। 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে। শিলভদ্ৰই প্ৰথম উপন্যাস সংকলনখনৰ নাম কি? মধুপুৰ আৰু তৰংগিনী। তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে। শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি? এইটো হ'ব বাস্তৱ। 6 নম্বৰটো যিটো আছে, ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ লিখা চিঠিখনক কি বুলি সম্বোধন কৰিছিল? এইটো তই বুলি সম্বোধন কৰিছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা, চৌধুৰীহঁতৰ ফালে পিয়নজন কেইমান বজাত আহে? দিনৰ 1মান বজাত।
নেক্সট কুৱেশ্যনছ বাগানৰ ঢাকনা পিয়নজনৰ নাম কি এইটো হ'ব পিয়নজনৰ নাম হ'ল ফাগু তাৰপিছত চিঠিৰ চুটি গল্পৰ মাজেৰে কি ভাৱ প্ৰকাশ পাইছে গল্পটোত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰ সুন্দৰ প্ৰকাশ পাইছে মধুৰতাৰ সুন্দৰ প্ৰকাশ পাইছে তাৰপিছত চুটি গল্প কাক বোলে এইটো এটা কেতিয়াবা আহি যায় চাই লিখি লোৱা তোমালোকে চুটি গল্প কাক বোলে এই এনচাৰটো তোমালোকে চাই লোৱা চাই লিখি লোৱা চ' এইখিনিয়ে আছিল আজিৰ এই তোমালোকৰ চিঠি গল্পটো চিঠি চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ চ' এইখিনি চালে তোমালোকৰ চিঠি চেপ্টাৰটো কমপ্লিট হৈ যাব চেপ্টাৰ নম্বৰ 6 চ' নেক্সট ভিডিঅ' আহিব চেপ্টাৰ নম্বৰ 7 চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'ত থেংকছ